বিশেষকৈ নিৰ্বাচনৰ গৰম বতা আৰু বিটিআৰত নিৰ্বাচন হ'বলৈ গৈ আছে আজি এই বিশেষ মুহূৰ্তত আমাৰ লগত এজন বিশেষ ব্যক্তি আছে অৰ্থাৎ বিটিআৰৰ 40টা সমষ্টিৰ এজন বিশেষ ব্যক্তি অৰ্থাৎ খৈৰাবাৰী সমষ্টিৰ UPPLৰ মনোনীত প্ৰাৰ্থী স্যাৰ বাবুল বসুমতাৰী আমাৰ লগত আছে এই সময়ত ৰাইজৰ আৰু এছএম নিউজৰ হৈ তেখেতক মই আদৰি লৈছোঁ স্যাৰ নমস্কাৰ নমস্কাৰ স্যাৰ নিৰ্বাচনৰ বতৰ গৰম বতা চলি আছে পৰৱৰ্তী সময়ত এইকেইদিনৰ ভিতৰত নিৰ্বাচন হ'ব গৈ আছে অনুভৱ কেনেকুৱা স্যাৰ অনুভৱ বুলি ক'লে আমি চৰকাৰ বনামে 100% নিশ্চিত UPPLৰ এইবাৰ চৰকাৰ হ'ব ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজৰ মতে এইবাৰ ৰাইজৰে চৰকাৰ হ'ব UPPLৰ চৰকাৰ আহিলে ৰাইজে এই যোৱা 17 বছৰত দুৰ্নীতি ভ্ৰষ্টাচাৰ অৱসান হ'ল ইয়াৰ অৱসান হ'ব বুলি সকলোৱে আশা কৰি আছে প্ৰথমটো প্ৰশ্ন পোনপটীয়াকৈ প্ৰশ্ন কিমান মান ভোট লৈ আপুনি জিকিম বুলি ভাবিছে এই কথাটো সুধিলে এতিয়া ৰাইজৰ মনৰ কথাটো আমি বুজিব লাগিব কিন্তু সকলো ৰাইজেতো আমাক ভোট দিয়াৰ কাৰণে সাজু হৈ আছে আমি গম পোৱা মতে তথাপিতো আমি 25,000ৰ ওপৰত ভোট পাই আছোঁ আজি তাৰিখত আমাৰ সমীক্ষা মতে 28,000 ভোট আমি পাই আছোঁ গতিকে নিশ্চিতভাৱে ইয়াতে ভোটৰ যিটো প্যাটাৰ্ন আছে সেইটো যদি আমি চাওঁ টোটেল ভোট আমাৰ 56,000 আছে তাৰে ভিতৰত যদি পল হয় 47,000 পল হ'ব তাৰে ভিতৰত যদি আমি 25,000 পাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াতে বিৰোধীৰ কাৰণে 21,000 22,000 ভোট বাচিব 40টা সমষ্টিত মানে এটি টাপ যদি সমষ্টি বুলি মানে কোৱা যায় আপোনাৰ খৈৰাবাৰী সমষ্টি য'ত মানে 17 বছৰ ধৰি লমচাও ডিমাৰী EM হিচাপে আছিলে আৰু তেখেতৰ লগত মানে সমৰৰ যি মানে যুদ্ধ কৰিবলৈ যাওঁতে আপোনাৰ যি অভিজ্ঞতা কেনেকুৱা নিশ্চিতভাৱে ইয়াতে এটা শক্তিশালী কেণ্ডিডেট আছে বুলি কেৱল খৈৰাবাৰীবাসী নহয় গোটেই BTCৰ ৰাইজে এটো ভাবি লয় যে খৈৰাবাৰী সমষ্টিটো বাকি দলৰ কাৰণে অতি কঠিন জিকি যোৱাটো এটো সকলোৱে ভাবি লয় আৰু ইয়াত হয় যোৱা 17 বছৰত তেখেতে মন্ত্ৰী আছিলে EM আছিলে তেখেতে বিভাগ চলালে আৰু এই মুহূৰ্তত তেখেতে বহুখিনি টকা বুটলিবলৈ সমৰ্থ হৈছে তেখেতৰ হাতত টকা থাকিব বাহুবল থাকিব ইয়াৰ বাদে জনসমৰ্থন আমি দেখা নাই আৰু ৰাইজে নক জকাৰিলে নৈ বৈ আৰু তেনে ক্ষেত্ৰত ৰাইজে যেতিয়া সমৰ্থন দিব তেতিয়া জিকিবলৈ সমৰ্থ হ'ব কিন্তু য'ত ৰাইজৰ সমৰ্থন নাথাকে তাত মানে যিমান টকা থাকিলেও মানুহ থাকিলেও বা বাহুবল প্ৰয়োগ কৰিলেও ইয়াত মানে সফলতা অৰ্জন কৰিব নোৱাৰে বিভিন্ন মহলত চৰ্চা হৈছে স্যাৰ বিভিন্ন মহলত চৰ্চা হৈছে যে আপুনি যেনেকৈ মানে খৈৰাবাৰী সমষ্টিত মানে জনসমৰ্থন মানে বুটিবলৈ মানে সাকসেস হৈছে মানে সমৰ্থন মানে পাইছে মানুহবিলাকৰ এটো এটা মানে সাংঘাতিক ধৰণৰ মানে ৱেবটো মানে দেখিবলৈ পোৱা গৈছে খৈৰাবাৰী সমষ্টিত মানে এটা সময় আছিল যি সময়ত লমচাও ডিমাৰীৰ লগত টক্কৰ দিব পৰা মানুহ নাই বুলি ভাবিছিল কিন্তু আপুনি যিটো মানে টক্কৰটো দিলে আপোনাৰ প্ৰতি যিটো জনসমৰ্থন আহিলে ইয়াৰ বিশেষ কাৰণটো কি বুলি ভাবে আপুনি মানুহে দুৰ্নীতি শেষ হোৱাটো বিচাৰি আছে দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন এটো শেষ হোৱাটো বিচাৰিছে পৰিৱৰ্তন বিচাৰিছে চুক্তি স্বাক্ষৰ হৈছে চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হোৱাটো বিচাৰি আছে ইয়াতে শান্তি স্থাপন হ'ব লাগে ইতিমধ্যে চুক্তিৰ জৰিয়তে শান্তি স্থাপন হৈছে শান্তি চিৰস্থায়ী কৰিব লাগে আৰু সেই কাৰণে এতিয়া ৰাইজে সকলো ওলাই আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যোৱা 17 বছৰত বঞ্চিত হ'ল এতিয়া এই নতুন মানে যেটো সৰকাৰ আহিব এই নতুন সৰকাৰৰ দিনত তেওঁলোকে অধিকাৰ পাব বুলি আশা কৰি আছে উন্নয়ন হ'ব বুলি আশা কৰি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটাই আশা পালি লৈছে যে এই যে 17 বছৰীয়া শাসনকাল একছত্ৰী শাসন ইয়াত যে দুৰ্নীতি হ'ল ভ্ৰষ্টাচাৰ হ'ল এটো শেষ কৰি পেলাই নতুন দিগন্তৰ এটা সূচনা কৰিব লাগে আৰু সেই কাৰণে এতিয়া ৰাইজে উঠি পৰি লাগিছে আৰু সকলো জাতি জনগোষ্ঠীৰ লোকসকলে UPPL দলক সমৰ্থন কৰি ওলাই আহিছে ৰাইজে এখাৰতে কিন্তু কৈ আছে এবাৰ বাবুল বসুমতাৰী মানে জয় নিশ্চিত বুলি কথাটো কিমানখিনি সঁচা ৰাইজে যেটো দেখা পাই আছে হেতু কথাই চৰ্চা কৰি আছে ৰাইজে দেখি আছে যে UPPLত বহুত মানুহ আছে আৰু BPF দল বা বিৰোধী দল ইয়াত কোনো অস্তিত্বই নাই BPFৰ কথা ক'লেতো BPFৰ ডাঙৰ নেতাবিলাকে আজি দল ত্যাগ কৰিছে আৰু UPPL দলত যোগদান কৰিছে কেহতীয়াভাৱে BJPত যোগদান কৰিছে বিশ্বজিৎ দৈমাৰী ইমানুৱেল মুছাহাৰী তেখেতসকলে যদি BPF দলত থাকিলেহেঁতেন কৰেন্দ্ৰনাথ বসুমতাৰী হেমেন্দ্ৰনাথ ব্ৰহ্ম তেখেতসকলে যদি BPF দলত থাকিলেহেঁতেন হয়তো কিছু শক্তিশালী ৰূপত থাকিব পাৰিলেহেঁতেন নিজিকিলেও শক্তিশালী ৰূপত থাকিব পাৰিলেহেঁতেন কিন্তু আজি যেটো দেখা গৈছে যে তেওঁলোকে নিজৰ দলটো এৰি পেলাই যেহেতু UPPL দলত যোগদান কৰিছে একাংশই BJPত যোগদান কৰিছে তাৰ মানে কি BPF দলৰ ভিতৰ চৰা অতিকৈ বেয়া হৈ আছে আৰু তেওঁলোকে এইবাৰ পৰাভূত হ'ব
এইবাৰ তেওঁলোকে হাৰিবলৈ গৈ আছে, ক্ষমতাচ্যুত হ'বলৈ গৈ আছে, এইটো সকলোৱে বুজি পাইছে, পৰিষ্কাৰ হৈছে। আৰু ইয়াত এটা নতুন ৰাজনীতি প্ৰচেষ্টা হ'ব লাগে, যিটোৰ দ্বাৰা নেকি ভৱিষ্যত এই অঞ্চলৰ সামগ্ৰিক উন্নয়ন হয়, সকলো স্তৰৰ ৰাইজে ইয়াত থাকি পেলাই শান্তি অনুভৱ কৰিব পাৰে। মানুহে আজি সাংবিধানিক অধিকাৰ, মাটিৰ অধিকাৰ, ভূমিৰ অধিকাৰ, এইবিলাক কথা লৈ পেলাই চিন্তিত হৈ আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি হ'ল, বিভিন্ন আঁচনিৰ দুৰ্নীতি হ'ল, এইবিলাকৰ এটা অৱসান হোৱাটো নতুন এটা যুগ ইয়াত আৰম্ভ কৰিব বিচাৰিছে। এইকাৰণে ৰাইজে আজি UPPL লগত আছে আৰু বাকী দলবিলাকক আজি ৰিজেক্ট কৰিবলৈ গৈ আছে। 31 নং যি খৈৰাবাৰী সমষ্টি, আপোনাৰ সমষ্টিটো এটি সময়ত মানে BPFৰ দুৰ্গ বুলি জনাজাত আছিলে, কিন্তু এই সময়ৰ যিটো মানে তেওঁলোকৰ অৱস্থা, থান মান ৰাইজে যিটো মানে নজৰ দি আছে, মানে থান মান যিটো অৱস্থা হৈ আছে, ইয়াৰ মানে এইটো যি পৰ্যায় পাবলৈকে আপুনি কিমানখিনি কষ্ট কৰিবলগীয়া হৈছে, বা কোনটো মানে পথেৰে আপুনি আহি পেলাই এইটো মানে এটা ভাল পজিশ্যন আহি পেলাই এতিয়ালৈকে? এক কথাত ক'বলৈ গ'লে ৰাইজে আজি গোটেই কথাখিনি নিৰীক্ষণ কৰি আছে, ষ্টাডি কৰিছে, আৰু দেখিবলৈ পোৱা গৈছে যে যিসকল BPF দল কৰিছে, যিসকলে নেকি BPFত থাকি পেলাই ধুমধাম কৰি আছে, আজি নৱপ্ৰজন্ম, যুৱ প্ৰজন্মক মদ মাংসৰে শেষ কৰি দিছে। তেওঁলোকৰ 17 বছৰ তেনেকৈ জীৱনকাল গুচি গ'ল, আৰু এতিয়া মানুহে আশা কৰি আছে যে চলিবৰ কাৰণে এটা সংস্থাপন লাগে, চাকৰি বাকৰি লাগে। সকলোৰে ঘৰত শিক্ষিত ল'ৰা ছোৱালী আছে, সকলোৰে ঘৰখন চলিব লাগিব। গতিকে এই ক্ষেত্ৰত যদি চাকৰি বাকৰি নাপায়, শিক্ষিত ল'ৰা ছোৱালীবিলাকে যদি চাকৰি নাপায়, তেতিয়াহ'লে তেওঁলোকে পঢ়া শুনাৰ কৰাৰ মানে হেৰিটো মূল্যটো ক'ত থাকিল? এইটো এটা চলি আছে। আৰু তাৰ উপৰি মানে BTR অঞ্চলত বসবাস কৰা সকলো শ্ৰেণীৰ লোকে আজি উন্নয়নৰ মুখ চাবলৈ বিচাৰি আছে, কিন্তু এই মুহূৰ্তত যিটো হ'ল 17 বছৰত তেওঁলোকে উন্নয়নৰ কোনো কামকে দেখা নাই। আৰু ৰাস্তা পদূলি বিভিন্ন বিভাগত যিবোৰ দুৰ্নীতি হৈ আছে, অপশাসন হৈ আছে, এইটোৱে মানুহক মানে আমুৱাইছে। BPF দলৰ দ্বাৰা যদি অনাগত দিনত চৰকাৰ আকৌ পুনৰ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত 50 বছৰলৈকে আমাৰ এই অঞ্চল পিছ পৰি ৰৈ যাব। বিশেষকৈ মানে খৈৰাবাৰী সমষ্টিত চাবলৈ মানে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দিশত, বিশেষকৈ VCDC চেয়াৰমেনে হওক বা কোনোবা নেতৃত্বই হওক, BPFৰ বাঘা নেতা আপোনাৰ লগত জইন হৈ আছে। ইয়াৰ কাৰণে কিবা বিশেষ যাদু আপুনি কৰিছে নেকি? কিহৰ কাৰণে জইন হৈছে BPFৰ বাঘা নেতা আপোনাৰ লগত? কোনো মানে যাদু মেজিক একো নাই। সময়ৰ এটা আহ্বান, সকলোকে এটা পৰিৱৰ্তনৰ কাৰণে সময়ে আহ্বান কৰিছে, আৰু আমি সকলোৱে উন্নয়নটো বিচাৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত থাকি পেলাই কোনো আন্দোলনমুখী হ'ব নোৱাৰে। কোনো জনগোষ্ঠীয়ে যাতে মানে বিশুদ্ধাৰ প্ৰকাশ কৰিব নালাগে, প্ৰয়োজন নহয়, ইয়াত থাকি পেলাই যাতে তেওঁলোকে সুখী অনুভৱ কৰিব পাৰে, সকলোৱে যেন ইয়াত থাকি পেলাই অধিকাৰ পাইছে, এনেকুৱা এটা পৰিৱেশৰ কাৰণে সময়ে এতিয়া সকলোকে আহ্বান জনাইছে যে ইয়াত মানে BJPৰ আৰু অস্তিত্ব নাই। ডাঙৰ নেতাবিলাকে দল ত্যাগ কৰিছে, BPF দলটো ত্যাগ কৰি পেলাই বিভিন্ন দলত সোমাই আছে। UPPLত মেক্সিমাম আমাৰ খৈৰাবাৰী সমষ্টিত BPF দলৰ নেতাবিলাকে, VCDC চেয়াৰমেনে হওক, কোনোবা মেম্বাৰে হওক, বহুত এতিয়ালৈকে আমি যিটো পাই আছোঁ 7,000ৰো অধিক BPFৰ নেতা কৰ্মীবিলাকে আমাৰ UPPL দলত যোগদান কৰিছে। এইটো এটা ইতিবাচক দিশ, আৰু সকলোৱে এটা পৰিৱৰ্তন যে বিচাৰিছে, আৰু BPFৰ প্ৰতি মোহ ভংগ হৈছে, এইটো এটা প্ৰমাণ হৈ গৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আপুনি কেন্দ্ৰীয় নেতৃত্ব এপছত থাকোঁতে একেলগে কাম কৰিছিলে, আপুনি এতিয়াও মানে UPPL কেন্দ্ৰীয় নেতৃত্বত আছে। গতিকে এজ এ হ'ল যদি আমি BTR কথাটো চাব যাওঁ, গোটেইখিনি মানে পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে আপোনাৰ অনুভৱটো কেনেকুৱা হয় এই সময়ত? বিশেষকৈ এটা টিম হয়, আমি এটা UPPL এটা ফেমিলি হিচাপে আমি আছোঁ। ইয়াতে নেতা বুলিবলৈ ক'লে আমি সামগ্ৰিকভাৱে সকলো মানুহে, আজি UPPLৰ সভাপতি প্ৰাক্তন এপছু নেতা প্ৰমোদ বড়ো ডাঙৰীয়াক সকলোৱে নেতা বুলি গণ্য কৰে। আমিও তেখেতক আইডিয়েল হিচাপে আমিও মানি চলি আহি আছোঁ। গতিকে তেখেতৰ নেতৃত্বতে এটা ধুনীয়া চুক্তি স্বাক্ষৰিত হৈছে, আৰু এই চুক্তিখনক এতিয়া মানে ৰূপায়ণ কৰিব লাগে, আৰু এই চুক্তিখনৰ প্ৰতিটো দফা ৰূপায়ণ হোৱাৰ পিছতহে আমাৰ সামগ্ৰিক উন্নয়ন হ'ব, জাতি জনগোষ্ঠীৰ সুৰক্ষা হ'ব, আৰু অধিকাৰৰ কথা য'ত ওলাই আছে, এই অধিকাৰবিলাক সকলো শ্ৰেণীৰ ৰাইজে, সকলো জাতি জনগোষ্ঠীয়ে পাবলৈ সক্ষম হ'ব। এই আশা সকলোৱে ৰাখিছে। প্ৰমোদ বড়োৰ ওপৰত আস্থা আছে, বিশ্বাস আছে, সকলোৱে বিচাৰিছে এটা পৰিৱৰ্তন হওক। তেখেতৰ নেতৃত্বত আমাৰ এই BTR অঞ্চল সুন্দৰকৈ সজাই বৰাই লৈ যাব পৰা যায়।
তাকে সকলোৱে কল্পনা কৰি আছে যেহেতু আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াক খুব মানে কাষত পাইছে আপোনালোকে মানে এটা সময়ত মানে ষ্ট্ৰেটেজিকেল মানে কিছুমান মুভমেণ্টবিলাক মানে একেলগে কৰিছিলে গতিকে বহুতে অভিযোগ আনিব বিচাৰে যে প্ৰমোদ বড়োৱে মানে জাতিৰ ভেদাভেদ অনা বিশেষ এজন ব্যক্তি জিকাৰ পিছত অন্য জাতিৰ যি অধিকাৰীটো হেৰাব কিবা কিবি মানে কথাবিলাক কৈ আছে আপুনি যিটো প্ৰমোদ বড়োক খুব কাষত পাইছে একেলগে পাইছে গতিকে আপুনি কেনেকৈ পাইছে তেখেতৰ মনোভাৱবিলাক তেনেকুৱা নে সঁচাকৈ অভিযোগ থাকিবই মানুহৰ যেতিয়ালৈকে মানুহ জীয়াই থাকিব তেতিয়ালৈকে মানুহে এজনে আনজনক সমালোচনা কৰাটো মানুহৰ এইটো নেচাৰৰ ভিতৰত পৰে প্ৰমোদ বড়ো ডাঙৰীয়াক ওচৰৰ পৰা পাইছোঁ সন্মুখৰ পৰা পাইছোঁ আগৰ পৰাই পাইছোঁ একদম এটা ক্লোজ টাৰ্মছ আগৰ পৰা আছিলে এতিয়া তেনেকুৱা বুলি একো নাই এতিয়া ৰাজনীতি কৰিবলৈ আহিছে প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া এপছুৰ সভাপতি আছিলে বিশেষকৈ বড়ো জনগোষ্ঠীৰ কথা বিশেষভাৱে কৈ আছিলে উচ্চাৰণ কৰি আছিলে কিন্তু পৰৱৰ্তী সময়ত তেখেতে আজি ৰাজনীতিত আহি গৈছে যেতিয়া এপছুৰ সভাপতি হিচাপে কাম কৰিছিলে আন্দোলন কৰিছিলে তেতিয়া বড়ো জনগোষ্ঠীৰ কথা কৈছে যদিও কৈছে বুলি বাকী জনগোষ্ঠীৰ কথা পাহৰি পেলাইছে তেনেকুৱা একো নাই বাকী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকৰ লগত একেলগে এটা মঞ্চ বনাই পেলাই তেখেতে নেতৃত্ব দি আছিলে আৰু তেখেতৰ নেতৃত্বতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক মানে ইছ্যু আছিলে এই ইছ্যুবিলাক মানে দিল্লী দিছপুৰত উপস্থাপন কৰিবলৈ তেওঁ সক্ষম হৈছিল তেওঁৱে উদ্যোগ লৈছিলে আজি নহ'লে গোটেই এই অঞ্চলত আমি অসমৰ উত্তৰ পাৰত যদি আমি চাওঁ বা অসমৰ বাকী প্ৰান্তত যদি চাওঁ আজি মিচিং অট'নমাছ কাউন্সিল ৰাভা হাছং অট'নমাছ কাউন্সিল তিৱা অট'নমাছ কাউন্সিল বাকী খিলঞ্জীয়া যিবিলাক জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ লগত তেখেতে মিলি পেলাই কাম কৰিছিলে আৰু ছাত্ৰ নেতা হিচাপে অসমৰ ভিতৰত মানে একদম আগশাৰীৰ মানে যদি ছাত্ৰ নেতা বুলি কোৱা যায় তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিভিন্ন জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই তেওঁ কাম কৰি আছিলে থাকিবলগীয়া নাই আৰু আজি পৰিৱেশটোতো সম্পূৰ্ণ সুকীয়া তেতিয়া এপছুৰ সভাপতি আছিলে সেই সময়তে তেওঁ ইমানখিনি কাম কৰিব পাৰিছে আজি তেখেতে ৰাজনীতিলৈ আহিছে ইলেকশ্যন খেলিছে আৰু এই মুহূৰ্তত তেখেতে কোনো কাৰণতে আজিৰ তাৰিখত বাকী কিছুমান জনগোষ্ঠীক যে তেওঁ কেতিয়াবা পিছ পেলাই থৈ যাব বা কাৰোবাৰ বেয়া কথা চিন্তা কৰিব তেনেকৈ কোনো মানে থল নাথাকে তেখেতে সামগ্ৰিকভাৱে সকলো জনগোষ্ঠীৰ উন্নয়নৰ কথাই ভাবি আছে আৰু সেইকাৰণে উন্নয়ন বোৰ্ডৰ কথা তেখেতে প্ৰথম আনিছে যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে এই কামবিলাক কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ নকৰিলে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া সমতলে আহিবই পৰা নাই তেখেতে এটা ইছ্যু লৈ পেলাই এজেণ্ডা লৈ পেলাই তেওঁ আহিছে এটা মিছন লৈ পেলাই আহিছে গতিকে জনগোষ্ঠীবিলাকে বিশ্বাসত লৈছে আৰু ইয়াত কোনো দ্বিধা নাই আপোনালোকে ক'ব বিচাৰিছে যে বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ বিটিআৰত কোনো শংকা কৰিবলগীয়া নাই এইখিনিতে এটা কথা জানিব বিচাৰিম বিশেষকৈ আপোনাৰ সমষ্টিত আকোবাৰ আহিছোঁ মই আপোনাৰ সমষ্টিত বিভিন্ন ইণ্টেলেকচুৱেল বিভিন্ন মহলত চৰ্চা হৈছে বিভিন্ন চৰ্চা হৈছে কি খৈৰাবাৰী এফাল মানে কোনোবা নেতাই কোনোবা ইএমএ কিনি পেলাইছে এই যে অবাধ মানে সম্পত্তি গঢ়িলে এই সম্পত্তি কাৰ আছিলে আৰু ৰাইজক ক'ৰবাত নহয় ক'ৰবাত মানে ইয়াত মানে বলিকা পঠা সজোৱা হৈছে নেকি আপুনি কি ক'ব এইটো ক্ষেত্ৰত UPPLৰ মিত্ৰ দল বিজেপিয়ে দিছপুৰ আৰু দিল্লীত শাসন কৰি আছে আৰু সেই সময়ছোৱাৰ ভিতৰত UPPL দলে বিজেপিৰ মিত্ৰ দল আৰু মিত্ৰ দল হিচাপে হিমন্ত বিশ্ব শৰ্মা অসমৰ ফাইনেন্স মিনিষ্টাৰ তেখেতে কিমান টকা দিছে বিটিআৰৰ বিগত সময়বোৰত তেখেতে নিশ্চয় জানে আৰু তেখেতে যিবোৰ কথাবিলাক কৈ আছে যে জব কাৰ্ড মানে কাৰ্ড হোল্ডাৰৰ নামত মানে কাৰ্ড হোল্ডাৰৰ হাতত নাথাকে জব কাৰ্ডৰ নামত অহা টকাবিলাক BPF-এ খাই শেষ কৰি দিছে আৰু মানে PMAY ঘৰৰ নামত বহুত পইচা খাইছে এনেকুৱা অভিযোগবিলাক বহুত আছে ইফালে MG এনৰেগা আঁচনিৰ নামত বহুত অভিযোগ আছে দুৰ্নীতি কৰা চাকৰিৰ নামত কোনো মানুহে চাকৰি পোৱা নাই পইচা নিদিয়াকৈ সকলো মানুহে মানে ইয়াতে দুৰ্নীতিত মানে কিবা হ'বলৈ গৈ আছে পুত যাবলৈ বাধ্য হৈছে আৰু ইয়াত আমি দেখিছোঁ যে খৈৰাবাৰী সমষ্টি বিভিন্ন অঞ্চলত আমাৰ প্ৰাক্তন EM দৈমাৰী ডাঙৰীয়া বিভিন্ন অঞ্চলত মাটি বাৰী তেনেকৈ সম্পত্তি গঢ়াৰ কথা অভিযোগবিলাক আমি শুনি আছোঁ মই ইমান বিশেষ নাজানো কিন্তু তেখেতৰ যিবোৰ সম্পত্তিৰ কথা মানে মানুহবিলাকে কৈ থাকে আৰু ইমানখিনি যদি সম্পত্তি বনাইছে নিশ্চিতভাৱে এই টকাটো ক'ৰ পৰা আহিছে এইটো সবৰে সন্দেহ হ'ব আৰু আমি দেখিবলৈ পাইছোঁ যে এতিয়া সংগঠনবিলাকক কিনি পেলাবৰ কাৰণে কেৱল সংগঠন বুলি নহয় পাব্লিককো এজ এ হোল কেনেকৈ পাৰি কিনি পেলাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে আৰু কিছু মানুহক পইচা মেনেজ কৰা বুলি আমি শুনিও আছোঁ আমি সঠিক নাজানো আমি যিহেতু দেখাও নাই এইটো প্ৰয়াস থাকিব আৰু আগৰ পৰাই পইচাৰ খেল খেলি আহি আছে আৰু আমিতো
UPPL আজি কোনো পাৱাৰত নথকা এটা দল গতিকে আমাৰ হাতত পইচা নাথাকে মানুহে যদি পইচাৰ কথা গুৰুত্ব দিয়ে তেতিয়াহ'লে আগৰ দৰে শাসন হ'ব আৰু যদি পইচা নহয় এটা সুশাসনৰ ব্যৱস্থা বিচাৰিছে নিশ্চিতভাৱে ইয়াতে পৰিৱৰ্তন আহিব আৰু মানুহে যিটো আশা কৰি থাকে যে ভাল এটা শাসন লাগে সুশাসন প্ৰৱৰ্তন হ'ব লাগে আৰু সকলোকে জাষ্টিস দিব লাগে সকলোকে অধিকাৰ দিব লাগে যদি ভাবি আছে এটোও সম্ভৱ হয় বিভিন্ন মহলত এটোও চৰ্চা হৈছে যে BPFৰ খুঁটি লৰিছে খুঁটিটো কোনে লৰিছে প্ৰমোদ বড়ো নে UPPL নে ৰাইজ সকলো বস্তুৰে এটা ম্যাদ থাকে মানুহ জন্ম ল'লে এদিন মৃত্যু হ'বই লাগিব এডাল গছ যদি আজি ৰোপণ কৰা যায় ই এটা সময়ত মৃত্যু হ'বই বুঢ়া হৈ পালে গতিকে ঠিক তেনেকেই আজি BPF দলৰো সময় 15 বছৰ আছিলে সময় উকলি গ'ল হয় আজি আমি চাইছোঁ কংগ্ৰেছত অসমত মানে 15 বছৰ শাসন তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ চলাই গ'ল তাৰ পিছত আজি সৰ্বানন্দ সোণোৱাল তেওঁ মুখ্যমন্ত্ৰী হৈ আছে কালিলৈ কোন চৰকাৰ আহিব কোনেও ক'ব নোৱাৰে আমাৰ দিল্লীত এটা সময়ত মনমোহন সিঙৰ 10 বছৰীয়া চৰকাৰ চলি আছিলে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ চলাই আছে আমি দেখিছোঁ মানিক চৰকাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আছিলে ইমান পপুলাৰ ইমান জনপ্ৰিয় বুলি কৈছিলে মানুহবিলাকে কিন্তু সেই মানুহজনে পৰাভূত হ'ল আজি গাড়ী চুট হ'বলগীয়া হ'ল এনেকুৱা এটা সকলো বস্তুৰে এটা সময়সীমা থাকে ৰাজনীতিৰো তেনেকৈ 10 বছৰ থাকিব পাৰে 5 বছৰ থাকিব পাৰে বা বোলে 15 বছৰ 20 বছৰ থাকিব পাৰে এইটোৱে সময় বিটিআৰ অঞ্চলত এটা পৰিৱৰ্তন অহাৰ সময় আৰু ইয়াত মানে হাগ্ৰামা মহিলাৰ যেটো শাসন আছিলে হাগ্ৰামাই 17 বছৰ চলালে আৰু এতিয়া লমচাও দৈমাৰী 15 বছৰ সম্পূৰ্ণ কৰিলে আৰু অনাগত দিনত মানুহে BPF দলৰ ইয়াত চৰকাৰ বৰ্তি থকাটো কোনেও বিচাৰা নাই এটা নতুন চৰকাৰৰ নেতৃত্বত আহিব লাগে এইটোই সকলোৱে আশা কৰি আছে খৈৰাবাৰী সমষ্টিত বিশেষকৈ লমচাও দৈমাৰী যেহেতু BPFৰ পৰা 17 বছৰ ধৰি EM আছিলে EM থকাৰ পিছতো আজি যেটো মানে অৱস্থা হৈছে মানে বহুতে ক'ব বিচাৰিছে গুণা কথা চলি আছে কি আপোনাৰ কন্টেষ্টত নাহিব কথাষাৰ কিমান সঁচা লমচাও দৈমাৰী 17 বছৰ EM হোৱাৰ পিছতো আজি এই অৱস্থা কেনেকৈ পালে তেখেতে কন্টেষ্টত নাহিব বুলি গুণা কথা চলি আছে কন্টেষ্টতে নাহিবেন আচৰিত লাগে কথাবিলাক শুনি দৰাচলতে ৰাইজে পৰিৱৰ্তন বিচাৰিছে মই এই কথাকে কৈ আছোঁ ৰাইজৰ মনৰ যেটো কথা আমি মেল মিটিং কৰোঁতে গাঁৱে ভূঞে যেতিয়া সময় গৈছোঁ ৰাইজৰ মনোভাৱ যেতিয়া আমি বুজিবলৈ চেষ্টা চলাইছোঁ তেতিয়া ৰাইজে আমাক জনাইছে যে আচলতে ইয়াতে পৰিৱৰ্তন লাগে কিয় লাগে বোলে ইয়াতে উন্নয়ন হোৱা নাই ইয়াত দুৰ্নীতি হৈছে জব কাৰ্ডৰ নামৰ পইচা খাইছে PMAYৰ নামৰ পইচা খাইছে আজি আটা চেনি চাউল কেৰাচিনৰ নামত পইচা খালে এনেকুৱা কথাবিলাকক লৈ পেলাই মানুহ অতিষ্ঠ হৈছে আৰু এটা মানুহে যেতিয়া শাসন কৰি থাকে অহংকাৰটো বেছি হয় মানে বিহেভবিলাক পৰিৱৰ্তন হৈ যায় বেছি ৰাপ হৈ যায় এনে ধৰণৰ কথাবিলাক আমি শুনি আছোঁ আৰু এই কাৰণে এটা পৰিৱৰ্তন আজি ৰাজনৈতিকভাৱে তেওঁ অস্তিত্ব নোহোৱা হৈ গৈছে মানুহবিলাকে এজনৰ পিছত আনজন তেওঁক মানে পিঠি দিবলৈ ধৰিছে আৰু এইবোৰে মেইন কাৰণ বুলি মই ভাবোঁ আৰু যেহেতু এখন চুক্তি হৈ গ'ল চুক্তিৰ পিছত মানুহে সামগ্ৰিকভাৱে কি বিচাৰে উন্নয়নটো বিচাৰে এই চুক্তিৰ জৰিয়তে বিভিন্ন সা সুবিধাবিলাক আহিছে আজি ইউনিভাৰ্চিটিবিলাক স্থাপন হ'ব মেডিকেল কলেজ স্থাপন হ'ব ইয়াতে সংস্থাপনৰ কাৰণে বিভিন্ন ইণ্ডাষ্ট্ৰি ফেক্টৰী ইয়াতে স্থাপন হ'ব আৰু লাইভলিহুড মেনেজমেণ্ট ইনষ্টিটিউটৰ দ্বাৰা আমি বিভিন্ন মানুহক মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে যেটো কৌশল এইবিলাক মানে আমি ব্যৱস্থা কৰি দিব পৰা যাব আৰু এইখিনি দেখিয়ে ৰাইজে আজি এটা পৰিৱৰ্তনটো বিচাৰিছে সেইকাৰণে আজি BPF দলৰ এই অৱস্থা কোটি টকীয়া মানে মাটি কিনা ইলেকশ্যনৰ আগত তেনেকুৱা মানে এটা অভিযোগ আহিছে এজন প্ৰাক্তন EMৰ প্ৰতি বিভিন্ন মহলত এইটোও চৰ্চা হৈছে যে মানে চাকৰিৰ নামত মানে টকা লৈছে এই যে মানে চৰ্চাবিলাক আহি আছে কৰবাত নহয় কৰবাত মানে কিবা সঁচা অৰ্থ আছে বুলি আপুনি ভাবেনে এই মুহূৰ্তত থাকিব পাৰে নাথাকিলে অভিযোগটোতো এনে নাহে অভিযোগ আছে মানুহে হয়তো তেনেকৈ এটা সিচুৱেশ্যন ফেচ হ'বলৈ বাধ্য হৈছে বা সিচুৱেশ্যন ফেচ হৈছে আৰু এই কাৰণে আজি চাকৰিৰ নামত যে দুৰ্নীতি হৈছে বা পইচা খাইছে এই কথাবিলাক লৈ পেলাই এটা মানে প্ৰতিক্ৰিয়া চলি আছে আৰু ইয়াতে দুৰ্নীতি নকৰিলে মানুহে অতি কম দিনৰ ভিতৰত এনেকৈ সম্পত্তি কৰাৰ সুবিধা ক'ত পালে এনেতো নাপায় তেনেকুৱা যদি তেনেকৈ দুৰ্নীতি নকৰিলেহেঁতেন আৰু সম্পত্তিৰ তালিকা বাৰু মই দিব নোৱাৰিম পাব্লিকে এইবিলাক দিব ৰাইজে জানে ৰাইজে ক'ত মানে কি দেখিছে তেওঁলোকে ক'ব আৰু কোনেও নকলেও আল্টিমেটলি এটা পৰিৱৰ্তন বিচাৰিছে ইয়াৰ উত্তৰটো মেণ্ডেটটো হ'ব সমগ্ৰ বিটিআৰত যথেষ্ট সংখ্যক মানে আনএমপ্লয়মেণ্ট আছে গতিকে আপোনালোকৰ চৰকাৰ অহাৰ পিছত বিশেষকৈ খৈৰাবাৰী সমষ্টিটো যথেষ্ট শিক্ষিত যুৱক যুৱতীসকল ওলাইছে গতিকে আপুনি EM হোৱাৰ পিছত বা জিকাৰ পিছত কেনেধৰণে তেওঁলোকক মানে এংগেজ কৰিব বিচাৰিব
ইয়াত আমাৰ যিটো নিবনুৱা সমস্যা কেৱল খৈৰাবাৰী সমষ্টি নহয়, এণ্টায়াৰ বিটিআৰ অঞ্চলত নিশ্চয় নিশ্চয় শিক্ষিত যুৱক যুৱতীসকল আছে, সেইসকলক চাকৰি দিয়াৰ কথাটো অতি সহজো নহয় কিন্তু টানো নহয়। মানে এতিয়া হ'ল কি বিটিআৰ চুক্তি হৈ গ'ল, ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বহুখিনি আহিব আৰু ইয়াৰ লগতে বিভিন্ন ডিপাৰ্টমেণ্টত বহু চাকৰিৰ পোষ্ট ওলাব, এইটো এটা কথা। আৰু দ্বিতীয়তে আমি মানুহক সংস্থাপন দিব লাগিলে ইণ্ডাষ্ট্ৰী স্থাপন কৰিব লাগিব, ফেক্টৰী স্থাপন কৰিব লাগিব, আৰু সেই ব্যৱস্থাটো যোৱা 17 বছৰে আমি দেখা নাপালোঁ। এতিয়া UPPLৰ চৰকাৰ হ'লে বা চৰকাৰ অহাৰ পিছত আমি এই ব্যৱস্থাবিলাক কৰিবৰ কাৰণে আমি এটা প্লেনিং বনাই লৈছোঁ, এটা ডিজাইন বনাই লৈছোঁ, আৰু মানুহক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ইয়াত মানে ইমান অসুবিধা হ'ব নালাগে। বহিৰাজ্যত যদি আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ পালে যদি কাম কৰিব মানে বাধ্য হৈছে, তো সেই অঞ্চলবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ পেলাই কেনেকৈ কাম পাইছে? নিশ্চিতভাৱে সেই অঞ্চলবিলাকত কিছুমান ব্যৱস্থা আছে, প্লেনিং আছে, পলিচি আছে, যাৰ কাৰণে ইণ্ডাষ্ট্ৰী ফেক্টৰীত আমাৰ ল'ৰা ছোৱালীবিলাকে তাত গৈ পেলাই টকা উপাৰ্জন কৰিবলৈ সুবিধাটো পাইছে। নিশ্চিতভাৱে আমাৰ ইয়াতো যদি সেই ব্যৱস্থাখিনি যদি থাকে, আমি যদি কৰি দিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকক বাহিৰত নপঠাই পেলাই ইয়াতে ইনকাম চ'ৰ্চৰ ৰাস্তাটো আমি দেখুৱাই দিব পাৰিম বা সংস্থাপনটো দিব পৰা যাব। আৰু বিশেষকৈ আমাৰ এই অঞ্চল কৃষি প্ৰধান অঞ্চল, কৃষকসকলে খেতি কৰে, কিন্তু আমাৰ যিখিনি থলুৱা মানুহ আছে, খিলঞ্জীয়া মানুহখিনি যেনেকৈ খেতি কৰিব লাগে আজিৰ তাৰিখত বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন মানে শিতানত যেনেকৈ খেতি উৎপাদন কৰিব লাগে তেনেকৈ নকৰে। ইয়াত আমাৰ যিটো টেকন'লজি যথেষ্ট এডভান্স হৈছে, টেকন'লজিৰ লগত মিলি পেলাই আমাৰ মানুহখিনি যুগৰ লগত মিলি পেলাই টেকন'লজি ইউজ কৰি পেলাই যদি খেতি কৰা ব্যৱস্থা আৰম্ভ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ মানুহখিনি সংস্থাপন নিশ্চিত পাব, সেইটো আমি আশা কৰোঁ।